নমস্কাৰ বন্ধুসকল, জয় আই অসম ইনভেষ্টৰ অসমলৈ আপোনালোকক স্বাগতম জনালো। মই কেইটিমান মাহৰ আগতে এটা ভিডিঅ' আপলোড কৰিছিলো শ্বেয়াৰ মাৰ্কেট স্কেম বুলি। যদি প্লেলিষ্টত যায় আমি দেখা পাওঁ যে 6 মাহ আগতে এনে ধৰণৰ এটা ভিডিঅ' মই আপলোড কৰিছিলো, যি ভিডিঅ'টোত মই জনাবলৈ চেষ্টা কৰিছিলো যে অসমত কেনেকুৱা এটা প্ৰবঞ্চকৰ জাল বিয়পি পৰিছে। মই ভিডিঅ'টোত কেইবাটাও গুৰুত্বপূৰ্ণ কথা ক'বলৈ চেষ্টা কৰিছিলো, যদিও চেনেলটো নতুন হোৱাৰ বাবে ভিডিঅ'টোত মই তেনে ধৰণৰ কোনো ভিউজ নাপালো। একচুৱেলি মোৰ ওচৰতো কিছুমান লোকৰ এপ্ৰোচ হৈছিলে যিসকল অলৰেডি এনে ধৰণৰ পঞ্জি স্কিমত ফচি আছিলে, আৰু তেওঁলোকৰ পৰা মই আইডিয়া পাইছিলো যে অসমত এনে ধৰণে শ্বেয়াৰ মাৰ্কেটৰ নামত স্কেম কৰিব ধৰিছে। মই বহু সংখ্যক লোকক বুজাবলৈ চেষ্টা কৰিছিলো, কিন্তু তেওঁলোক তেতিয়া অন্ধ হৈ আছে আৰু তেওঁলোকে মোৰ কথাবোৰক অলপমানো গুৰুত্ব নিদিলে। এই সকল লোকে শ্বেয়াৰ মাৰ্কেটখনক ৰাতিটোৰ ভিতৰতে ৰজা হোৱা এটা যন্ত্ৰ বুলি ভাবি লয়, আৰু এই সকল লোকে যেতিয়া তেওঁলোকৰ পইচা ডুবে বিকজ অফ তেওঁলোকৰ ফল্ট, তাত শ্বেয়াৰ মাৰ্কেটৰ কোনো দুখ নাই, আৰু সেই সকল লোকে পাছত শ্বেয়াৰ মাৰ্কেট বেয়া বুলি ৰাইজৰ ওচৰত কৈ ফুৰে। কিন্তু এই প্লেটফৰ্মত আহি মোৰ এটা ধাৰণা হ'ল যে অসমীয়া মানুহবোৰে কিবা এটা বস্তু শিকিব নিবিচাৰে, কিন্তু তেওঁলোকক লাভ লাগে, তেওঁলোকক ফল লাগে, আৰু যাৰ ফলত তেওঁলোকে সহজতে যাৰে তাৰে পৰা ঠগ খায়। এইটো মোৰ ব্যক্তিগত ধাৰণা, হয়তো মই ভুলো হ'ব পাৰো। মই ইমান দিনে এই ভিডিঅ'বোৰৰ জৰিয়তে যি শিকাব বিচাৰিলো হয়তো মই শিকাব পৰা নাই, নহলে এইবোৰ মানুহে বুজিব পৰা নাই, অথবা মানুহ এইবোৰ শিকিবৰ কাৰণে ইণ্টাৰেষ্টেড নহয়। কাৰণ এই ভিডিঅ'বোৰত মই ফেক্ট দেখুৱাইছো, কোনো ধৰণৰ সপোন বেচাৰ বেপাৰ কৰা নাই। মই কোনো ধৰণৰ শ্বেয়াৰৰ বাই চেল ৰিকমেণ্ডেশ্যন নিদো, মই তাৰ কনচেপ্ট বুজাব চেষ্টা কৰিম। উদাহৰণস্বৰূপে মই আজিৰ পৰা 5 মাহ আগতে হিন্দুস্তান ইউনিলিভাৰৰ বিষয়ে আলোচনা কৰিছিলো। নিয়েৰ এবাউট 2400 তেতিয়া শ্বেয়াৰটো প্ৰাইচ আছিলে, আৰু মই ভিডিঅ'টোৰ জৰিয়তে এটা প্ৰেডিকশ্যন জনাইছিলো যে হয়তো অহা 5-6 মাহৰ ভিতৰত এইটো শ্বেয়াৰে 20% মান ৰিটাৰ্ণ দিব। গতিকে 6 মাহ বা এবছৰত মই যদি 20%ৰ কথা কওঁ, আৰু কোনোবা এজনে যদি এমাহতে 10% আৰু এবছৰত 100%ৰ কথা কয়, তেতিয়া অবভিয়াছলি আপুনি সেইজনৰ ফালেই যাব। কিন্তু তেওঁ সেইটো সঁচাই কৈছে নে মিছাই কৈছে, বা সেই ৰিটাৰ্ণটো তেওঁ কেনেকৈ দিব পাৰে, সিমান কথা আমি ভাবি নাচাওঁ। 5 মাহ পাছত যদি আমি চাওঁ, মই যিদিনাখন ভিডিঅ' বনাইছিলো তেতিয়াৰ পৰা নিয়েৰ এবাউট 18% ৰিটাৰ্ণ হিন্দুস্তান ইউনিলিভাৰে দিছে, আৰু তাৰ পাছত যি ল' বনিছিল তাৰ পৰাতো নিয়েৰ এবাউট 27 to 30% ৰিটাৰ্ণ হিন্দুস্তান ইউনিলিভাৰে দিছে। গতিকে এবছৰত 25% বা 30% যদি আমি শ্বেয়াৰ মাৰ্কেটৰ পৰা ৰিটাৰ্ণ পাই আছো, সেইটো কম নহয়, ইমানেই ৰিটাৰ্ণ দিয়ে। তাতকৈ বেছি যদি কোনোবাই আপোনাক সপোন দেখুৱাইছে তেন্তে আপোনাৰ লগত চলনা কৰিছে। কিন্তু দুখৰ কথা এইটোৱে যে আমাৰ মানুহসকলে সেইটোহে ভাল পায়, একচুৱেল যিটো শিকিব লাগে তাক শিকিব নিবিচাৰে। যি কি নহওক, বৰ্তমান নিউজ চেনেলে হওক বা ছচিয়েল প্লেটফৰ্মে হওক, সকলোৰ পৰা আপোনালোকে গম পাইছেই যে অসমত কেনেধৰণৰ এটা স্কেম চলি আছে। কেইবাজনকো বৰ্তমান অসম পুলিচে এৰেষ্ট কৰিছে, তেওঁলোকক বিভিন্ন ধৰণৰ জেৰা কৰি আছে। গতিকে সেইবোৰতো আপুনি বেলেগ ভিডিঅ'ত গম পাইছে। মোৰ উদ্দেশ্য কিবা এটা শিকাৰ, গতিকে মই এই ভিডিঅ'টো সেইকাৰণেহে লৈ আহিছো যে ইয়াৰ পৰা আমি শিকিবলগীয়া কি আছে। প্ৰথমতে আমি চাওঁ যে ইয়াত ভুল কাৰ। প্ৰথম ভুল আমাৰ নিজৰ। আমি সকলো অসমীয়া মানুহ যিসকলে শিকিব একো বিচৰা নাই, একো নাজানাকৈ কোনোবা এজনৰ কথাত বা কোনোবা এজনে এটা অফিচ দেখুৱাই দিলে, এটা ছেটআপ দেখুৱাই দিলে, সেইবোৰ কথাত ভুল গৈ আমাৰ কষ্টৰ উপাৰ্জন বেলেগৰ হাতত দি দিছো। তেওঁলোকে মোৰ পইচাটো য'তেই ইউজ নকৰক, লাগিলে তেওঁ দীপাংকৰ বৰ্মনৰ দৰে পঞ্জি স্কিমে চলাওক বা আনসকলৰ দৰে অপশ্যন ট্ৰেডিঙতে লগাওক। প্ৰথম কথা, মোৰ পইচা মই যদি ক'ৰবাত ইনভেষ্ট কৰিছো, মই গম পাব লাগিব যে মই ক'ত ইনভেষ্ট কৰিছো। মোক কোনোবাই যদি ইনভেষ্টমেণ্টৰ ৰিটাৰ্ণ দিয়ে, তেন্তে সেই কোম্পানীটোৰ প্ৰফিট ক'ৰ পৰা জেনেৰেট হৈ আছে। হয়তো তেওঁলোকৰ কোনো প্ৰডাক্ট থাকিব লাগিব, যি প্ৰডাক্ট তেওঁলোকে বেচিছে তাৰ পৰা তেওঁলোকে ইনকাম পাইছে, বা তেওঁলোকৰ কিবা ছাৰ্ভিচ থাকিব লাগিব যে সেই ছাৰ্ভিচ তেওঁলোকে প্ৰভাইড কৰে আৰু তাৰ পৰা ইনকাম জেনেৰেট হয়। আমি হয়তো সকলোৱে শাৰ্ক টেংক চাওঁ, তাত আমি দেখো যে বিভিন্নজন নতুন এণ্টাৰপ্ৰিনাৰে নিজৰ নিজৰ আইডিয়া লৈ আহে, তেওঁলোকে তাত ফাণ্ড ৰেইজ কৰিব বিচাৰে, আৰু ইনভেষ্টৰে তেওঁলোকক ভালকৈ এনালাইচিছ কৰে, তেওঁলোকৰ বিজনেছৰ স্কোপ কিমান, ফিউচাৰ গ্ৰোথ কিমান। এই সকলোবোৰ এনালাইচিছ কৰাৰ পাছতহে তেওঁলোকক কোম্পানীটোত ইনভেষ্ট কৰিব নে নকৰে তাৰ ডিচিশ্যন লয়। কাৰণ যাক পইচা লাগে তেওঁ কোম্পানীটোৰ ভাল গুণকেইটাই ক'ব। এতিয়া মই পইচা ইনভেষ্ট কৰিম,
সো মই তাৰ পৰা কি বেয়া হ'ব পাৰে সেইটো মই এনালাইসিস কৰিব লাগিব আমাৰ প্ৰথম ভুল তাতে শ্বেয়াৰ মাৰ্কেট এটা বিজনেস হয় তাত যদি আমি ইনভেস্ট কৰিব বিচাৰো তেন্তে আমি ইনভেস্টৰ হ'ব লাগিব আৰু আমি যদি ইনভেস্টৰ হয় তেন্তে আমি এজন বিজনেসম্যান হয় আমাৰ চিন্তাবোৰ বিজনেসম্যানৰ নিচিনা হ'ব লাগিব আৰু তাৰ বাবে আমি প্ৰথমতে শিকিব লাগিব আমি প্ৰত্যেকটো বস্তু জানিব লাগিব যিবোৰ আমি নজনা নুশুনাকৈ কাৰোবাৰ এজনক পইচা দি দিছো আৰু তাৰ পাছত আমি প্ৰশাসন বা চৰকাৰক দুখিবলৈ চেষ্টা কৰিছো যে তেওঁলোকে কি কৰিছিল আমি কি কৰিছিলো আমি কিবা শিকিব বিচাৰিছিলো গতিকে ইয়াত প্ৰথম ভুল আমি এই ভুক্তভোগী অসমীয়াসকল দ্বিতীয়তে ভুল মই সেই সস্তীয়া ইউটিউবাৰ সকলক কওঁ যিসকলে ভিউজ পাবৰ কাৰণে বা তেওঁলোকক যিকোনো এজন মানুহে যদি কিবা এটা পইচা দিয়া আৰু মোৰ বিজনেসটো প্ৰমোট কৰি দিয়ক বুলি কয় তেওঁলোকে গম নাপায় একচুয়ালি বিজনেসটো কি হয় কিন্তু পইচাৰ লোভত মানুহজনে যেনেকৈ ক'ব দিছে তেনেকৈ কথাবোৰ কৈ তেওঁ বিজনেসটো প্ৰমোট কৰে সেই ইউটিউবাৰ সকলৰ এটা নৈতিক দায়িত্ব আছে যে তেওঁলোকৰ কথা মানুহে শুনে বিশ্বাস কৰে আৰু সেই বিশ্বাসৰ তেওঁলোকে সুবিধা লৈ জিটি ভিডিঅ' প্ৰমোট কৰে আৰু তেওঁলোকে নিজৰ ইনকাম জেনাৰেট কৰে আৰু তৃতীয়তে আমাৰ মিডিয়া আমাৰ স্যাটেলাইট মিডিয়াই হওক বা বিভিন্ন সোশ্যাল মিডিয়াবোৰত থকা নিউজ পৰ্টেলবোৰেই হওক কাৰণ এই মিডিয়া চেনেলবোৰে ফাইনেন্সিয়েল এডুকেশ্যনৰ বাবে কোন ধৰণৰ পদক্ষেপ লোৱা মই আজিলৈকে দেখা পোৱা নাই হয়তো তেওঁলোকৰ চেনেলবোৰ চলে টিআৰপি বেছড তেওঁলোকে ভাবিব পাৰে যে ৰাইজ যেতিয়া সেইবোৰ শিকিবলৈ নিবিচাৰে সেইবোৰ বস্তু চাব নিবিচাৰে তেন্তে আমি তেনে ধৰণৰ পদক্ষেপ লওঁ কিয় কিন্তু মোৰ অনুভৱ হয় এনে ধৰণৰ স্ক্যাম যেতিয়া চলি থাকে মিডিয়াৰ তাত এটা বিশেষ ভূমিকা থকাটো দৰকাৰ আজি যেতিয়া সব হৈ গ'ল তাৰ পাছত মিডিয়াই চিঞৰ বাখৰ কৰি থকাতকৈ যদি আগৰ পৰাই গঠনমূলক দৃষ্টিৰে কিছুমান কাম কৰিলে হয় তেন্তে হয়তো মানুহ ইয়াৰ আগতে জাগ্ৰত হ'লহেঁতেন গতিকে প্ৰবঞ্চক যোনেই নহওক কিয় আজি 3-4 জন প্ৰবঞ্চক পোৱা গৈছে কাইলৈ আৰু এজন ওলাব আৰু এইটো চলিয়ে থাকিব কাৰণ যেতিয়ালৈকে ভাল থাকে তেতিয়ালৈকে বেয়া থাকে সো তাৰ কাৰণে এই তিনিটা পক্ষ যদি জাগ্ৰত হয় আৰু তেওঁলোকে নৈতিকতাৰে কাম কৰে তেন্তে এই প্ৰবঞ্চনা আমি ৰোধ কৰিব পাৰো আৰু শেষত আটাইতকৈ গুৰুত্বপূৰ্ণ এটা একচুয়ালি আমাৰ এডুকেশ্যন সিস্টেমত ফাইনেন্সিয়েল এডুকেশ্যন বাধ্যতামূলক কৰি দিব লাগে স্কুলীয়া শিক্ষাতেই হওক বা যিকোনো এটা অৰ্গেনাইজেশ্যনতে হওক তেওঁলোকে নিজৰ পইচা কেনেকৈ মেনেজ কৰিব ইনভেষ্টমেন্ট কি হয় ইনফ্লেশ্যন কি হয় এই সকলোবোৰৰ বিষয়ে প্ৰত্যেকজন মানুহে জনাটো দৰকাৰ যাতে কাইলৈ তেওঁ যদি ইনকাম কৰে তেওঁ সেই কষ্টৰ উপাৰ্জন তেওঁ ভালদৰে ইনভেষ্ট কৰিব পাৰে ভাৰতৰ দৰে এটা ডেভেলপিং ইকনমিত যদি আমি শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট নকৰো তেন্তেও আমি বহুত পিছত থাকি যাম আৰু আমি একো নাজানাকৈ যদি এনে ধৰণৰ স্কেমত ফচো তেন্তেও আমাৰ কষ্টৰ উপাৰ্জন নাইকিয়া হৈ যাব সো আজিৰ দিনত শ্বেয়াৰ মাৰ্কেটে হওক বা আমি ৰিয়েল এষ্টেটত ইনভেষ্ট কৰো কেনেকৈ কৰিব লাগে এই বিভিন্ন কথাবোৰ জনাটো দৰকাৰ তাৰ বাবে আমি জাগৰূক হ'ব লাগে ইউটিউব প্লেটফৰ্মত বিভিন্ন ভাল ভিডিঅ' পোৱা যায় এই ভিডিঅ'বোৰ আমি চাব পাৰো কিন্তু আমি চাব নিবিচাৰো বা আমি যাক বিশ্বাস কৰো নিউজ পৰ্টেলে হওক নিউজ চেনেলে হওক বা বিভিন্ন ইউটিউবাৰে হওক তেওঁলোকে ভুল তথ্য দেখুৱায় তেওঁলোকে অনলি ভিউজৰ পিছত লাগে গতিকে যিখিনি প্ৰয়োজনীয় সেইখিনি আমি নাপাওঁ গতিকে আমি এতিয়া জাগৰূক হোৱাৰ প্ৰয়োজন হ'ল চকু মেলি চোৱাৰ প্ৰয়োজন হ'ল আমি শিকাৰ প্ৰয়োজন হ'ল যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব হ্যাপি ইনভেষ্টিং জয় আই অসম